হেল্ল' এভৰিৱান, কি খবৰ সকলোৱে। আজি মোৰ কণমানিজনীৰ বাহ জ্বলোৱাৰ নিয়ম কৰা হৈছে, তাকে ভাবিলোঁ আপোনালোকৰ আগত ভিডিঅ'টো শ্বেয়াৰ কৰোঁ। এয়া আইতাসকল আহি পালেহি। তাৰপাছত মইতো একো নাজানোৱেই ভালদৰে, নিয়মবোৰ শিকাই দিছে, তেনেদৰে কৰি গৈছোঁ। ভিডিঅ'টো শেষৰলৈকে চাব দেই। অসমীয়া সমাজৰ নিয়ম এয়া বাহ জ্বলোৱাৰ নিয়ম। নাৰী নসৰালৈকে ভিতৰতে থাকে আৰু নাৰী সৰাৰ পাছত বাহিৰলৈ ওলাব পাৰে, তাৰে নিয়ম কৰিছে। আৰু এয়া হৈছে আইতাকে তেল লগাবলৈ লৈছে তাইক। আইতাকহঁতৰ ধেমালিবোৰ চাব দেই। তেল লগাবলৈ লৈছে আৰু পাছফালৰ পৰা আইতাকক নাতিনীয়েকে পেচাব কৰিছে বুলি পানী ঢালি দিছে। চাওকচোন আইতাকহঁতৰ কিমান যে ফূৰ্তি। সকলোৰে ঠাইলৈ লৈ নিয়মবোৰ বেলেগ বেলেগ। আমাৰ এইফালে এনেদৰে কৰে বাৰু, পানী ঢলাটোৰ নিয়ম নহয়, এনেই আইতাকহঁতৰ ফূৰ্তিহে। ভিডিঅ'টো শেষৰলৈকে চাব দেই।